गाइस आप मैं हूँ घर पे और आप हम जाने वाला ही पूजाলৈ तो গৈকে দেখাইছো আপোনালোকক তাতে কি কৰা হয় কি নকৰে কি কৰে আৰু তেওঁলোকক কিছুমান প্ৰশ্ন সুধিবলৈ চেষ্টা কৰিম তো ভিডিওটো লাষ্টলৈ আপলোড দেখতে ৰাখো ঠিক হে তো গাইস ইফালে পূজা হৈ আছে তো মই ইটো ৰাস্তাৰে যাব লাগিব তো সব আপোনালোকক দেখাইছো মানে মই গাঁৱতে আছো আৰু আমাৰ গাঁৱত উৰুন্তি পূজা কৰা হয় আপোনালোকে চাই থাকক ভিডিওটো গম পাই যাব এই পূজাটো আমি আৰকুৰা পূজা বুলি কয় আমাৰ এই পূজাটো আমি দেৱ দেৱতা পূজা কৰি পেলাই আমি আৰ ধান পেলোৱা হয় আৰু আমি গীত গান গাই পেলাই এই পূজাটো আমি সম্পূৰ্ণ কামটো কৰা হয় এখন পূজা আমি কৰাৰ উদ্দেশ্যটো হ'ল আমি জনজাতি কাৰ্বিসকলে দমাহী কিকান পিছৰ লগে লগে এখন পূজা আমি এসপ্তাহৰ লগে লগে আমি পূজাটো কৰা হয় কৰাৰ উদ্দেশ্যটো আমি জুম খেতি যেহেতু আমি কাৰ্বিসকলে কৰা হয় যাতে এই জুম খেতিৰ কৰাৰ উদ্দেশ্যটো হ'ল আমি সেই পূজাটো কৰিলেহে আমি জুম খেতি পেলাব পৰা যোগ্য হয় সেই হিচাপে আজিলৈ আমি পূৰ্বপুৰুষৰ পৰা এই পূজাথলীত আমি বৈশিষ্ট্যসকল আৰু গাঁৱৰ সমাজে চবে সেৱা শুশ্ৰূষা কৰি আমি ইয়াতে আশীৰ্বাদ লৈ এই পাহাৰ আমি জনজাতিসকলে কাৰ্বিসকলে আমি ধান পেলাই ইয়াতে কোনো হানি বিঘিনি নোহোৱাকৈ আমি ধানৰ লগত আমি কোমোৰা কচু ইত্যাদি চব্জি বিভিন্ন আমি এই বস্তুটো আমি ব্যৱহাৰ কৰা হয় লগতে আৰকুৰিয়াৰ অৱস্থাত আমি হৰলাংঠাইটো থাকে প্ৰত্যেকটা বৈশিষ্ট্য মানুহসকলে মানি চলি গৈ আছে সেই হিচাপে আজিলৈকে আমি বৈশিষ্ট্য হিচাপে এওঁলোকে আমাক বুজাই গৈ আছে আৰু দেখুৱাই গৈ আছে আজি সেই হিচাপে আজি ইমান তাৰিখৰ আজি কৰা হৈছে লগতে আমি পূজাথলীত যিখিনি বৈশিষ্ট্য আছে তেওঁলোকে আপোনাৰ লগত চিনাকি কৰি দিছোঁ এখেত আমাৰ হুলি সিং ৰহাং ৰজা ডাঙৰীয়া আমাৰ খামাৰ বৰবাংঠে এখেতে দায়িত্ব হুলি সিং ৰহাং তাৰমানে এওঁলোকে আমাৰ চব গাঁৱৰ মুখীয়ালসকলে আছে এওঁলোকে তাৰমানে পূজাৰীসকলে এওঁলোকে মানে নীতি নিয়মটো পূৰ্বপুৰুষৰ পৰা এই পূজাৰ কৰি গৈ আছে আমি কোনো চন নাই কোনো তাৰিখ নাই সেই যুগে যুগে পৰা আমি কাৰ্বিসকলে তেনেকৈ পালন কৰি গৈ আছোঁ আমি তাৰমানে সেই হিচাপে আমি যিহেতু আৰ খেতি কৰিবলৈ হ'লে সেই পূজা নকৰাকৈ আমি সেইবোৰ কোনো ধৰিব নোৱাৰোঁ বা কৰিব নোৱাৰোঁ ধান পেলাব নোৱাৰোঁ আজি বুঢ়াসকলে আমি যিখিনি একত্ৰিত থাকি এই পূজাথলীত আমি গোট খাই ভালে কুশলে আমি যাতে কাম কাজ যাতে ল'ৰা ছোৱালীসকলে বা ঠিকে ঠিকে কাম কাজ আমি কাম আগবাঢ়ি যাব পাৰে সেইটোৱে আমাক বৈশিষ্ট্যসকলে আমাক বুজাই লৈ গৈছে তাৰমানে তো এওঁ হৈছে আমাৰ ডিমৰীয়া অঞ্চলৰ ৰজা গতিকে আপুনি কি ক'ব খোজে এই পূজাৰ বিষয়ে মই ভাবোঁ এই অঞ্চলত ডিমৰা ৰাজা হয় মই ভাবি আছোঁ মই ভাবাটো হ'ল এইটো ডিমৰা ইয়াত খামাৰ গাঁও বৰবাংঠাৰ হয় মোৰ ৰজাও ইয়াতে ৰজা তথাপি ইয়াত আগৰ পূৰ্বৰ পৰা ইচ্ছা নহয় পূৰ্বৰ পৰা আহি আছে চলি আছে এইটো ধানটো আমাৰ ভাবি আছোঁ সৰুন্তি পূজাটো নিজে মানে আমাৰ আঁৰৰ কুৰাটো নহয় বা ধান পেলাটো নহয় আমাৰ বাংঠাই বাংটি একেবাৰে বিদায় দিব লাগিব তেতিয়াহে আঁৰৰ কুৰাটো ভাল হয় আঁৰৰ টুকুৰাটো হয় নন পূৰ্বকে নন কিমি পাঠেই গাইজো মিনিটে কাছিলো মালা ধান কালি মিনিটে কাছো কালি পূৰ্বৰ পৰা চিৰদন চিৰিছো আং দাবাকাকেনে পচি হালিকে নন আৰু দমজং চিদ ফলতে কালি কেনে পৰা কাৰ্বিকা চিংলুং পৰা পাংতিসা হাৰাং পৰা হানাবা ধুলি দব লাগা পাকে মাৰিং কাৰ পৰা লাবা আনালকে লগছি দম দে সি হলছি ধান থুলিছি পাকিং দে সি হালি আৰু ৰেড কিনং আকেনে বিদায় কি হালি নন চিৰন দলে বাসি এখেত আমাৰ সমাজৰ চবে গম পায় এখেত মানে ৰজা হয় লগতে যিখিনি মানে আমাৰ কাৰ্বিৰ লেংগুৱেজ যিটো কৈছে
তেখেত কৈছে যে আমাৰ যিখিনি নীতি নিয়মখিনি মানে গাঁৱৰ বয়সিষ্ঠ মানুহসকলে আদিক দিলেহে আজিৰ তাৰিখত আজি ইমান তেনেকুৱা কৰিবা যদি দিন তাৰিখ এটা বান্ধা হয় সেই তাৰিখ মতে কৰিলেহে মানে এখন পূজা হয় উৰুন্তি আৰনাম বুলি কয় উৰুন্তি গোঁসাই বুলি কয় সেই উৰুন্তিটো তাৰমানে আমি আজি বিদায় আৰনাম বুলিও কয় সেই পূজাটো আজি সদ্যহতে চবে আমি মদ ভাত খাই কিন্তু আজি বতৰটো অলপ অসুবিধাৰ কাৰণে আমি এইখিনি বেলেগ ঠাইত বনোৱা গৈছে যদিও এতিয়া সামগ্ৰীখিনি এতিয়া পিঠাগুড়ি আছে চাউল আছে ইপিনে মদ আছে লগতে আমি জনজাতিসকলে এইটো আমি হৰলাহান কয় এইকেইটা হৰলাহান বুলি কয় হৰলাহানবোৰ আমি প্ৰত্যেকটা আমি খোৱা হয় হিচাপে এখেতে কৈছে এইটো কোনোবা ৰজা বুলিও নহয় বা কোনোবা বান্ধাই বুলিও নহয় বা গামবুঢ়া বুলিও নহয় ঠিক তেনেকুৱা চবে একোটিতে থাকি আমি এই পূজাটো কৰা হৈছে তাৰমানে হিচাপে আজি এই দিনত বা এই সময়খিনিত ঠিক তেনেকুৱা মানুহখিনি আমি একোটিতে থাকি আজি খুব আনন্দিত পাই আমি চবে হাতে হাতে মদৰ চুঙা দিয়া গৈছে আৰু লগতে চব মানুহে এইবোৰ মাথাত যে কিছুমান এটা মালা পিন্ধা নিচিনা হয় এইটো আমি একচুৱেলি দেৱ দেৱতাৰ এটা মালা বুলি হয় আমি তাৰমানে এইটো ফুলৰ মালা পৰম্পৰাৰ পৰা এইটো মালাটো দিয়া হয় নহ'লে এইটো জংঘলী কিবা এটা চিন নিচিনা থাকে কি কাৰণত তেওঁলোকে কিয় সেৱন কৰিছে যদি কোনোবা প্ৰশ্ন কৰিব পাৰে এই বস্তুটো আমি তাৰমানে এই মূৰত এটা মালা তাৰমানে মালা গাঁথনি দিয়া হয় আমি জংঘলীয়াৰ জাতটো সেই হিচাপে জংঘলীয়া হিচাপে আমি জনজাতিসকলে আমি জংঘলীয়াতে থাকোঁ কোনোবা আমি কুৰিয়াই কচু আলু আমি ৰুই আমি সেইবোৰে ব্যৱহাৰ কৰিকে আজিলৈ চলি আছোঁ ঠিক তেনেকৈ আজি নিজৰ পৰিচয়টো আমি নিজে দিছোঁ আৰু ধন্যবাদ তো আপোনালোকে যে ইয়াত পূজা এইটো উৰুন্তি বুলি কয় হয় এইটো পূজাটো যি কৰিছে হয় আপোনালোকে কি ভগৱানক এই পূজা থলগুৰি দলগুৰি আৰু পেংলং পংলং ধুমুৰা বুচলা দুলিধাপ এওঁ ক'ব যে এইটো আপোনালোকে যে মূৰত মালা লৈছে হয় এই মালাটো লোৱাৰ উদ্দেশ্য কি আচ্ছা এতিয়া আমি এই মালাটো লোৱাৰ উদ্দেশ্য এইটোৱে যে পূৰ্বৰ পৰা আমাৰ আচন সংক্ষেপ আচন চিৰ্কেৰ পৰা যে এই পূজাটো কৰিলে এটা মানে ভগৱানক এটা মালা এটা দিয়া হয় সেই মালাটোত তাতে নিপুল ফুল বা সোণাৰু ফুল বা তুলসী সেইবিলাকৰে গাঁঠিকে সেইটো মালাটো দিয়া হয় সেইটো মালাটো দিয়াৰ উদ্দেশ্য এইটোৱে যে সেই মালাটো পূজাটো কৰিলে এইবিলাক মালা মানে মূৰত পিন্ধিব লাগে গতিকে যদি এইবিলাক নকৰিলে বা সেই পূজাটো কৰাৰ পিছত মালাবিলাক নিপিন্ধিলে এইটো এতিয়া ডিউৰি নে কিবা সদস্য নে কিবা এটা কাৰোবাৰ পদত আছে সেইবিলাকৰ কাৰণে মালাটো দিয়া হয় আৰু এই মালাটো কোন কি হয় ডিউৰি হয় না কি হয় সেইবিলাক চিনাক্তকৰণ কৰে গতিকে এইটো আজি নহয় আগৰ পূৰ্বপুৰুষৰ পৰা এইবিলাক নীতিবিলাক চলি আহিছে আগৰ উপৰোক্ত মানুহবিলাকে যিবিলাক কৈ গ'ল গতিকে সেইবিলাক যাতে আজি আমাৰ এই বৰ্তমান যিটো অৱস্থা যে এইবিলাক নিয়ম নীতিবিলাক আগতকৈ যে কিছুমান কামত বা কিছুমান কথাত যে আমাতকৈ বেছি জানে পূৰ্বপুৰুষবিলাকে যিবিলাক আমাক শিকাই থৈ গৈছে যে এই নিয়ম নীতিবিলাক আজি আমি নহয় উঠি অহা চামবিলাকে যাতে সেইটো নিয়মবিলাক ভালকৈ পৰিচালনা কৰে আৰু ভালকৈ মানে পূজা পাতল কৰিব বুলি মই আশা কৰি মই আজি এইখিনি বক্তৃতা মই সামৰণি মাৰিলোঁ ধন্যবাদ